আপেলৰ কাৰ্টুন বা মাছৰ কাৰ্টুনত কেনেকৈ আলু খেতি কৰিব পাৰি তো মই এই ভিডিঅ' জৰিয়তে আপোনালোকক দেখাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল লাগে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব যাতে সময়ে সময়ে ন'টিফিকেশ্যন পাই থাকে। কমেণ্ট কৰি জনাব ভিডিঅ' চাই কেনে পালে। মই এতিয়া লৈছোঁ আলু দুটা লৈছোঁ, কোকোৰাজ আলু। এতিয়া এই আপেলৰ কাৰ্টুনটোত ইয়াতে লগাম। প্ৰথমে ইয়াত অকণ গাঁত খান্দি দিম, তাৰপিছত এই আলুটো লগাই দিম। এই প্ৰথমতে আলু তো মই এই গাঁত খান্দি দিছোঁ, তাৰপিছত ইয়াতে আলু দি আকৌ মাটি দি ঢাকি দিছোঁ। এই আলুটো লগোৱাৰ পিছত মই অন্য এটা আলু লৈছোঁ। এইটো চব ধুনীয়াকৈ পোখা ওলাই আহিছে। তো মই এই প্ৰথম গাঁতটো খান্দি লওঁ, তাৰপিছত আলুটো লগাই আকৌ মাটি দি ঢাকি দিম। এই আপেলৰ কাৰ্টুনটো মোৰ ইয়াতে 4টা আলু লগাইছোঁ। তো মোৰ এতিয়া লগাই হৈ গ'ল। তো ইয়াতে পানী দিম। এতিয়া মোৰ আলুত দিয়া হৈ গ'ল। এতিয়া এই পানী দি দিছোঁ, পূৰা মাটিটো পূৰা শুকাই আছে সেইকাৰণে এইখিনি পানী দিয়াৰ পিছত আৰু মাজে মাজে পানী দিব লাগিব। এই আপেল কাৰ্টুনটো দিছোঁ মই শুকান গোবৰ আৰু মাটি আৰু অকণমান কক'পিট মিক্স কৰি যাতে মাটিটো ফচফচীয়া হৈ থাকে। আলু গজাৰ লগে লগে আপোনাৰ ফাংগিচাইড দৰৱ আছে, চবফালে চাপ আছে, ৰিডমিল আছে, এইখিনি স্প্ৰে কৰি থাকিব লাগিব। এই আলু মোৰ গছ পূৰা হৈ গ'ল। এইখিনি 40-50 দিনৰ গছ। তো চাই লওক ধুনীয়াকৈ গছখিনি উঠি আহিছে। আলু গছৰ ভেঁকুৰ বেমাৰৰ কাৰণে যোনটো দৰৱ লাগে তাৰ কাৰণে ইণ্ডোফিল আছে, চাপ আছে, ৰিডমিল আছে। এইখিনি আপোনাৰ 10 দিন 15 দিন মূৰে মূৰে স্প্ৰে কৰি থাকিব। এই সফল দৰৱটো আপোনাৰ 1 চামুচ 5 লিটাৰ পানী মিক্স কৰি পাতৰ 2 চাইডে স্প্ৰে কৰিব। এই ৰিডমিল গ'ল্ড দৰৱটো 1 চামুচ 5 লিটাৰ পানী মিক্স কৰি স্প্ৰে কৰিব। এই চাপ দৰৱটো 1 চামুচ 5 লিটাৰ পানী মিক্স কৰি পাতৰ 2 চাইডে স্প্ৰে কৰিব। এই দৰৱ 3টা দেখালোঁ। এই 3টা দৰৱ আপোনাৰ ফাংগিচাইড দৰৱ। এইখিনি আপোনাৰ 10 দিন 15 দিন মূৰে মূৰে স্প্ৰে কৰি থাকিব। দৰৱ মাৰোঁতে সদায় ষ্টিকাৰ এটা লগত মিক্স কৰি মাৰিলে তেতিয়া আপোনাৰ ৰিজাল্ট বেছি ভাল পাব। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ বুজি পাই গৈছে আলু খেতি কি দৰৱ দিলে আপোনাৰ বেমাৰটো নহয়। আৰু যদি কিবা জানিব বিচাৰে কমেণ্ট কৰিব, মই উত্তৰ দিব চেষ্টা কৰিম। এই 4টা আলু দিয়াৰ পিছত মোৰ আলু এইখিনি চাই কিমান ধুনীয়া আলু হৈ গ'ল। আজিলৈ ভিডিঅ' ইমানে। থেংকছ ইউ ফৰ ৱাচিং ভিডিঅ'। নেক্সট ভিডিঅ' পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ। টেক কেয়াৰ এণ্ড বাই। জয় হিন্দ, জয় ভাৰত।